কি কাম আছে কৈছোঁ দেখি আছোঁ। কেইদিনমান পানী দিব লাগিব আৰু গৰম পৰিবই যি। তো এতিয়া ঘৰক লাগি যাই ল, ঘৰক লাগি বহুত জেগা বিচাৰিছোঁ তাৰমানে আমাৰ ঘৰে তাৰজনে ক'লক হেৰি কি চিম ইউজ কৰি আছে, মই ক'লো এয়াৰটেল। হেই গাইজ, নেক্সট এটা ভিডিঅ'ৰ মাজত সকলোকে স্বাগতম জনাইছোঁ। তো ৰাতিপুৱা উঠি আহিলোঁ, এতিয়া টাইম প্ৰায় 10টা 10:30 বাজিল। তো ইফালে খালটো চাওক, সিদিনা যে সিঁচিছিলোঁ তো পানী আৰু জমা হৈ গ'ল। কাৰণ কিহৰ কাৰণে, ইফালে ডিংকে পানী আহি থাকে চব চাইডে দি, তো সেইটো কাৰণে পানী জমা হৈ গ'ল। ইফালেতো পানী আছে কাৰণ থাকিব, ইফালে পানী কিন্তু ইফালে সিঁচা গৈছে। তো বাকী যি কি নহওক, এতিয়া অলপমান কাম আছে, কি কাম আছে কৈছোঁ দেখি আছোঁ। ইফালে ধুনীয়াকৈ ইচানকো লৈ ঠেলাখন লৈ ধুনীয়াকৈ আহি আছোঁ। ইফালে লগত আছে বাবু। ঠেলা লৈ কিহৰ কাৰণে আছোঁ কৈ আছোঁ, গম পাব অলপ পিছত। তো ধুনীয়াকৈ গেছ ঠেলাটো পুৰা নামি দিলোঁ পথাৰত। তো এইফালে পথাৰৰ মাজত নামি দিছোঁ ঠেলাখন। নাই কি বাবু, কি কবি, ভাল না তোৰ? তো কি কৰিব আহিছোঁ কৈ আছোঁ ৰ'ব। তো গম পাইছে অলপমান, ঠেলাখন পথাৰত নমাই দিছোঁ। সেই তাকে কিন্তু অলপমান আগক লাগি নিওঁ ৰ, তাৰপিছত কৈ আছোঁ। ইফালে মানে গাইছ অলপমান আহিছোঁ নাওৰা নিবা। তো নাওৰা মানে এইটো দেখছি একদম ধান কটাৰ পিছত যোনটো হৈ যায়, তো কিছুমানে নাজানিব পাৰে, সেইটো কাৰণে কৈ দিছোঁ। তো ধান কটাৰ পিছত যোনটো ৰৈ যায় একদম নাওৰাটো, তো এই নাওৰা তো লৈ যাব লাগে। কিহৰ কাৰণে মানে কি, গৰুক পাৰি দিব লাগে, যিহেতু ঠাণ্ডাৰ বতৰ বা ঠাণ্ডাৰ দিন। তো আৰু কেইদিনমান পাৰি দিব লাগিব আৰু গৰম পৰিবই যিহেতু, তাৰপিছত নালাগে। এতিয়া গৰম ঠাণ্ডা আছে না, গৰুৰো ঠাণ্ডা লাগে, মানুহৰ লগে, গতিকে গৰুকো মেহনত কিন্তু কৰিব লাগিব দে। ইফালে এনেকুৱাকৈ নাওৰা কিন্তু গোটেই কিন্তু চাওক এখিনি পাৰোঁ। ইফালে ঠেলা লৈছোঁ, ইফালে ইও আছে, ইয়াতৰ গৰু চৰু আছে। ইফালে বেয়া ভাগাৰ লাগছে গাইছ, বাপ এইখিনি জেগাত অলপমান কি ঠেলাখন লৈ আহোঁতে বহুত বেছি ভাগাৰ লাগি গৈছে। ভাগাৰটো বহুত হৈছে দে আজিকালি, আৰু বল কেনেকৈ খেলবি আহি নামান খোজ কাঢ়োঁতে ভাগাৰ। দে বাবু গ'ল। তো এইফালে গেছ ধুনীয়াকৈ নাৰা চাৰা ধোৱা হৈ গ'ল। তো এইফালে চাওক ইমানখন, তো কেমেৰাত সৰু হান পাইছোঁ কাৰণ ৱাইটিং গেল হৈ আছে কাৰণে। তো এইফালে ইমানখন উঘলি ল'লোঁ। তো এইফালে আৰু মই ঠেলাটো উঠাই দিছোঁ, অলপমান দেখি আছোঁ। তো বহুতখিনি কৰি দিলোঁ। এইফালে ঠেলাটো আছে এইখিনি, তো এইখিনি ঠেলাটো বহুতখিনি আছে। এইফালে এইখিনি, এইফালে আমাৰ বাবুৰ এখানি নেই, এই কম হ'ল তোৰ কিয় বহুত হৈ যায় ন, যিহেতু গৰুক পাত দিবে এইখিনি হৈ যাব। তাৰ এইখিনি মোৰ এইখিনি সেইখিনি গোটেই কিন্তু ডাঙৰ মানুহ ডাঙৰকৈ লাগিব নে কি? বাকী ভাল না তোৰ? এনেই ই বিৰাট চলিছে এতিয়া নেকি এতিয়া? তো বাকী যি কি নহয়, একদম ঘাম চাম চুই দিছে, ভাগাৰ লাগে ন, ৰ'দ দি আছে না। তো ঘামে দিছে, পানীও পেয়া। এতিয়া ধুনীয়াকৈ যাই থাকোঁ। ঠেলাখন এতিয়া উঠাম কৈ দি, তাকে চাওঁ ৰ, দেখি আছোঁ। ধুনীয়াকৈ বান্ধা চান্ধা হৈ গ'ল। তো গোটেইখিনি বান্ধি ল'লোঁ, লৈ পেলাই এতিয়া ঠেলাত উঠি দিছোঁ। এতিয়া যাই থাকোঁ আমি। এতিয়া মোক দি ঠেলা তই নৰবি ঠেলাবি হা, বঢ়িয়া ঠেলাবি। হয় দি উঠাও চাব লাগিব ৰ। এইফালে এনেকৈ ডাইৰেক্ট চিধাই উঠি দিম ৰ'ব গাইছ। তো চিধা উঠি দেখোঁ ডাইৰেক্ট ভাগাৰ লাগি ধুনীয়াকৈ ঠেলাখন উঠিয়াই ল'লোঁ। তো উঠিয়াই লৈ এতিয়া যাই থাকোঁ, ভাগাৰ লাগি যায় ইয়াৰ নাই কি পুৰা ভাগাৰ। তো এতিয়া ঘৰক লাগি যাই ল, ঘৰক লাগি যাই লগ পাই আছোঁ ৰ'ব, কি কৰোঁ দেখি আছোঁ। ইফালে ধুনীয়াকৈ ঘৰত আহি চাহটো খাব লৈ লৈছোঁ ধুনীয়াকৈ। তো এতিয়া চাহটো খাই লওঁ। তো ধুনীয়াকৈ চাহ পানী খাই লৈ পেলাই অলপমান ওলাইছোঁ বাটৰ ফালে। তো ধুনীয়াকৈ ইয়াতে বহি আছোঁ। তো ধুনীয়া এটা পৰিৱেশ, বতাহও বেলি আছে অলপ অলপ। গাছবিলাক চাব পাৰি, গোটেই কাটি মানে বাগৰি দিছে, গোটেই চাফা কৰি দিলে। এই বস্তিটো গোটেই গাছ চেচ কৰি দিছে ধুনীয়াকৈ। গাছ দুপৰীয়া ভাত তাত খাই অলপমান ওলাই আহিলোঁ। তো ওলাই ক'ত আহিছোঁ, তো এইখিনি জেগাতে আহিছোঁ। তো যিহেতু জানে একে আহোঁ, তো মই যাম এতিয়া বৰ্তমান বাইদেউৰ তাত। ইফালে যাব আহিছিলোঁ বাইদেউৰ তাত, কিন্তু যাব আহিলে কি এইফালে বাইদেউ সেইটো আহি গৈছে আমাৰ ইচ্ছা নকলে। ইফালে গাছ তাৰপিছত মানে কি কুকুৰৰ চানা ধৰিব আহিছোঁ। তো বাৰী বাৰী সি তাতে আছে, তো কুকুৰ বিচাৰি আছোঁ কুকুৰৰ চানা। তো তামাম দাচি গাইছ, বহুত জেগা বিচাৰি আছোঁ। তাৰমানে আমাৰ ঘৰে বহুত দূৰত আছে গাইছ। ভাগাৰ লাগি গ'ল কুকুৰৰ চানা খেদি খেদি। সেইটো দেখিছি নে, পূৰা এখন মানে ফান বনাই লৈছিলোঁ কল চচনি দি, মানে কলৰ হেৰি এইটো। বহুত সময় অপেক্ষাত খেদি খেদি কিবাকে বহুত সময় বাৰী বাৰী ঘূৰি 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 কিবাকে ধৰিলোঁ ইয়াক পূৰা। তাৰমানে কি পলা মাৰি দিছোঁ, পলা মানে কি এইটো মাছ মাৰা, তো পলা মানে কি সেনেকৈ কিবা কয় সেইটো। ইফালে কুকুৰ খেদি খেদি একদম ভাগাৰ লাগি গৈছিল। তাৰপিছত নিব আহিলোঁ চিখৰ। চিখৰ মানে মন নহয় আমাৰ ফিল্ডৰ,
গাইজ বৰ্তমান মানে কি অলপমান ওলাই আহিছিলোঁ, ইফালে আন্ধাৰো হৈ গ'ল, তো বহুতখিনি একদম গোটেই আন্ধাৰ হৈ গ'ল, তো অলপমান ওলাই আহিছিলোঁ। তো কিহৰ কাৰণে ওলাই আহিছিলোঁ বহুত দীঘলীয়া কাহিনী, মই কৈছোঁ গোটেই ওলাই আহিছিলোঁ কম বাৰু। তো ইফালে চাব পাৰে শিল পেলাইছে তো ৰাস্তাৰ কাৰণে, তো মই কৈছোঁ অলপমান আগত ৰখি লৈ পেলাই কৈছোঁ কথাখিনি। তো মানে কথাটো এনেকুৱা গাইজ, তো মই মানে এতিয়া বুলি নহয় বহুত আগৰ পৰা এয়াৰটেল চিম ইউজ কৰি আছোঁ। তো বহুত আগৰ পৰাই মানে কি মই যেতিয়াৰ পৰা মোবাইল ইউজ কৰিছোঁ তেতিয়াৰ পৰাই এয়াৰটেল চিম ইউজ কৰি আছোঁ, যিহেতু একো বেয়া পোৱা নাই। তো সেইটো কাৰণে এয়াৰটেল চিমে ইউজ কৰি আছোঁ, বহুত ভাল একদম নেটৱৰ্কো ধুনীয়া আমাৰ ইয়াতে। তো এয়াৰটেল ইউজ কৰিছোঁ মোবাইল চলাৰ পৰা। এতিয়া মানে হ'লে কি হৈছে মানে কি আজি কেইদিনমান আগৰ পৰাই প্ৰায় এমাহমান আগৰ পৰাই তো এনেকুৱা এটা প্ৰব্লেম দিয়া হৈছে এয়াৰটেল চিমে। তো মানে কি নেটৱৰ্ক নাপায়, তো ফোনে নালাগে। তো সেইটোৰ কাৰণে মানে কি মই সেইদিনা এজন দাদা আহিলাক, মই ইয়াতে বহিছিলোঁ অলপ আগত। তো তাতে বহি থাকোঁতে আজি কেইদিনমান আগত আৰু তো মানে কি দাদা এজন আহিলাক, কৈছে যে কি চিম ইউজ কৰি আছা ভাইটি? মই বোলো এয়াৰটেল। কৈছে অঁ সেইফালে নেটৱৰ্কো বনাই, ময়ো আৰু ভাবা নাই ইমান হিন্দি বাৰু কৈছোঁ। তো তাৰপিছত দাদাজনে ক'লাক হেৰি কি চিম ইউজ কৰি আছে? মই ক'লোঁ এয়াৰটেল। এয়াৰটেলৰ পৰা জিঅ' কৰিলোঁ। মই ক'লোঁ জিঅ' আমাৰ ইয়াতে নেটৱৰ্ক নাপায়। হয় আমাৰ ইয়াতে জিঅ'ৰ নেটৱৰ্ক নাপায়, কিন্তু দাদাজনে ক'লাক আগতে পোৱা নাছিল, এতিয়া টাৱাৰ চাৱাৰ হৈ গৈছে, ওচৰতে টাৱাৰ, তো ধুনীয়া নেটৱৰ্ক পায়। মই ক'লোঁ অঁ হ'ব পাৰে। তো ভাবি পেলাই মই বনাব খোজা নাছিলোঁ, কৈছে নেটৱৰ্ক নাপায়, কৈছে নেটৱৰ্ক নাপালে মোক ফোন মাৰি দিবা, মই আৰু ৰিটাৰ্ণ সেয়া কৰি দি যাম। মই ক'লোঁ অঁ। তাৰপিছত ঠিক আছে, মই ঘৰক লাগি দাদাজনক মাতি নি এয়াৰটেল চিমখনৰ পৰা জিঅ' কৰি ল'লোঁ। তাৰপিছত মোৰ যোনখন এয়াৰটেল চিম আছিল সেইখনত 4দিনমান ৰিচাৰ্জ কৰা আছিল, যিহেতু 1 মাহৰ আৰু 4 দিনমান আছিল ৰিচাৰ্জটো। তো থকাৰ পিছত দাদাজনে কৈছে যে এই ৰিচাৰ্জটো যেতিয়া কটা যাব সেইখন চিম লগাই দিবা জিঅ'খন। তো এটা নাম্বাৰতে বনালোঁ যিহেতু সেইটোৱে নাম্বাৰ। তো তাৰপিছত জিঅ'খন ৰিচাৰ্জ কটা যোৱাৰ পিছত লগাই দিলোঁ, লগাই দিবা কৈছিল, এক্টিভ হ'ব লগে লগে এক্টিভ হৈছোঁ। মই ক'লোঁ অঁ ঠিকেই আছে। তাৰপিছত আজি 3 দিন হ'ল মই চিমখন লগাই দিছোঁ, একো চিমখনে পোৱা নাই। মানে কি দাদাজনক ফোন মাৰিছোঁ আৰু 20 তাৰিখ, আজি হ'ল হেৰি তাৰিখ 15 তাৰিখ আজি। তো দাদাজনে এনেকৈ কৈ দিছে যে 20 তাৰিখে হ'ব এক্টিভ। এতিয়া মই কি কৰিম? সেইটোৰ কাৰণে মই কি কৰিলোঁ, আমাৰ বাইদেউহঁতৰ এখন VI চিম আছিল, VI চিমখনত আজি ৰিচাৰ্জ কৰি, ইমান দিন কেনেকৈ ৰখিম মই, যিহেতু মই ভিডিঅ' চিডিঅ' আপলোড কৰিব লাগে। তো VI চিমখনত ৰিচাৰ্জ কৰিবৰ কাৰণে ৰিচাৰ্জ কৰি লৈ লওঁ আমাৰ ওচৰতে। তো সেইটোৱে ভাগৰ লাগি গ'ল ইমান। তো যিহেতু খোজকাঢ়ি মই অনলি বুলি নহয়, আমাৰ দাদাহঁতেও বনাইছে এনেকৈ 5-6খনমান চিম এনেকৈ এয়াৰটেলৰ পৰাই VIৰ পৰাই জিঅ' কৰিছে। এতিয়া 20 তাৰিখে পাব বুলি কৈছে, যদি 20 তাৰিখে নাপায় তো ফোন মাৰিম, তেতিয়া কি হ'ব মই আপোনালোক গোটেইখিনি জনাম। তো এতিয়া বাৰু ঘৰক লাগি যাওঁ, চাহ পানী খাই লওঁ, ভাগৰ লাগি গৈছে গাইছ, পেপনি বাহিৰ হৈ গৈছে দে। এই যে পাকিস্তান আৰু ইণ্ডিয়াৰ মেটছো আছে, তো চাব লাগে, বঢ়িয়াকৈ ৰিচাৰ্জটো কৰি লৈ এতিয়া চাম। ইফালে গাইছ ধুনীয়াকৈ ঘৰত আহি চাহ পানী খালোঁ। তো খাই লৈ অলপমান মানে কি মেটছো চালোঁ, ইণ্ডিয়া আৰু পাকিস্তানৰ, ক'লোৱে অলপ আগত। তো খেলাও চালোঁ। তো আজি আমাৰ অভিষেক শৰ্মা তো একদম জিৰ'ত একদম খাতা নুখুলাকৈ গ'ল, একদম জিৰ'ত আউট গৈছে। 3টা বল খাই পেলাই, 4টা বল খাই পেলাই জিৰ'ত আউট গৈছে, 4 নম্বৰ বলটোত আউট গৈছে। তো কি ক'ব আৰু, একদম বেয়া লাগছে আৰু। তো বাকী যি কি নহয়, ভ্লগটো ইয়াতে ৰাখিছোঁ দিয়ক, মই খেলা চাওঁ আপোনালোকক। আজি মই বাৰু ভিডিঅ'টো আজি খেলা নাই, আজি মই বেলেগ দিনা, আজি খেলা আছে, মই ভিডিঅ'টো যিহেতু কালি ৰাতিপুৱা আপলোড কৰিম। তো মই খেলা চাওঁ দিয়ক। তো বাই বাই, জয় অসম, জয় জুবিন দা।